মৎস্য পালনৰ লগতে মাছৰ পোনা বিক্ৰীৰে সফলতাৰ বাট বুটলিবলৈ সক্ষম হৈছে গহপুৰৰ এগৰাকী মীন পালকে। গহপুৰ সমজিলাৰ ১ নং ককিলাৰ নিবাসী আনন্দ বৰুৱাই ২০১০ চনতে নিজৰ বাসগৃহৰ কাষতে থকা ৩ বিঘাতকৈ অধিক ভূমিত সৰু বৰ ৪টাকৈ পুখুৰী খান্দি মৎস্য পালনৰ কৰ্মত জড়িত হৈ পৰে। মৎস্য পালনেৰে যথেষ্ট লাভান্বিত হোৱা আনন্দ বৰুৱাই সেই সময়ত মাছৰ পোনা ক্ৰয় কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১৪ চনৰ পৰা মাছৰ পোনা যোগান ধৰাৰো কাম আৰম্ভ কৰে। মাছৰ পোনা বিক্ৰীৰ বাবে অসম চৰকাৰৰ মীন বিভাগৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰি আনন্দ বৰুৱাই ২০১৪ চনৰে পৰা নিজৰ ঘৰতে আৰম্ভ কৰে বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা বিক্ৰী কেন্দ্ৰ। এগৰাকী মীন পালক হিচাপেও অসম চৰকাৰৰ মীন বিভাগৰ পঞ্জীয়নভুক্ত মীন পালক আনন্দ বৰুৱাই ৰৌ, বাহু, চন্দা, মিৰিকা, গাছ কাপ, চিলভাৰ কাপকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ বিক্ৰী কৰাৰ উপৰিও অন্যান্য মীন পালকক মাছৰ যোগান ধৰি বছৰি ১ৰ পৰা ১.৫ লাখ পৰ্যন্ত টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। মই ২০১০ চনমানৰ পৰা মাছৰ হেৰি কৰিছিলোঁ, লগত খেতি বাতি এনেকুৱা কৰি আছিলোঁ। তাৰপিছত পোনা বেপাৰ কৰিবলৈ লাগিলোঁ মই ২০১৪ পৰা। তাৰপিছত লাইচেঞ্চ তেতিয়াৰ পৰাই লৈছোঁ মই লাইচেঞ্চ। ২০১৪ পৰাই লাইচেঞ্চ লৈ পেলাই বেপাৰ কৰি আছোঁ। আপোনাৰ নিজাববীয়া পুখুৰী কিমানটা আছে? ৪টা আছে। কিমান বিঘা মাটি আগুৰি আছে এইটো? কেঁচা কেঁচিত ৩.৫ বিঘা মান। মাছ উৎপাদন হয়, মই বছৰেকত ১.৫ লাখ মান টকাকৈ পাওঁ লাভ। মাছৰ পোনা বিক্ৰীটো এইবছৰটো নায়েই, পানী নাইকিয়া জহত এইবছৰটো নাই। আনকালে ১.৫ লাখ ২ লাখ টকা এনেকৈ পাওঁ। এতিয়া মোৰ পুখুৰীত বাহু আছে, গাছ কাপ আছে, ব্ৰিগেড আছে, ৰৌ আছে, এইকেইটাই আছে। আৰু মাছৰ পোনা কি কি আপুনি ৰাইজক যোগান ধৰে? থাইলেণ্ড মাগুৰ আমাৰ এনেই অফিচৰ ফালৰ পৰা বেন আছে। বেন থকা মাছকেইটাৰ বাহিৰে মই চবেই মাছেই বেচোঁ, সকলো মাছেই বেচোঁ। লাভ প্ৰতি বছৰতে হয়, কিন্তু এইবছৰ নাই। এইবাৰ পানী নোহোৱা গতিকে এইবাৰ পোনা মাছৰ বিক্ৰীটো নাই। মোৰ লগত এনেই 2জন থাকে। মোৰ ইয়াত আহি বেপাৰীসকলে আহি পেলাই লৈ যায়হি, মই হ'লচেলহে কৰোঁ। চৰকাৰৰ ফালৰ পৰা মই এবাৰ পুখুৰী এটা খান্দিবৰ কাৰণে ৪২,০০০ টকা এটা দিছিলে মোক। মীনটো পালন এই বেপাৰটোতো কৰিলোঁ যেতিয়া, আৰু লাইচেঞ্চ লৈ পেলাই যেতিয়া বেপাৰ কৰি আছোঁ, তেতিয়াতো আৰু আপোনাৰ বেপাৰ কৰিয়ে থাকিব লাগিব। আৰু এতিয়া কৰিবলগীয়া মানে কি, আমাৰ ইয়াত এতিয়া ধৰক বিনা লাইচেঞ্চৰ মানুহবিলাকে বেছি এতিয়া উৎপাত চুটাই আছে। ধৰক এতিয়া ইয়াত লাইচেঞ্চ নোহোৱা মানুহবিলাকে ধৰক আপোনাৰ বেপাৰ কৰি আছে। এতিয়া আমি মাতবোল কৰিবলৈ নোৱাৰোঁ, আৰু জিলা উন্নয়ন বিষয়াই একো নকয়, নেমেলে, নাহে। এইটো কাৰণে কিন্তু আমাৰ অলপ দিগদাৰ হৈছে লাইচেঞ্চ থকা মানুহবিলাকৰ।